লয়ার তো পাখি মোর মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা। হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই শিখাই নলবাৰীৰ শিখা মিক্সাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। মই আজি আপোনালোকক এটা ৰেচিপি ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই যাব আৰু ভিডিঅ'টো শেষত কেনেকুৱা পাইছে কমেণ্টৰ সহায়ত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যে আপোনালোকক কৈছিলোঁ এটা ৰেচিপি ভিডিঅ' বনাম ইয়াৰ ওপৰত। এইটো হৈছে পুৰৈ শাক। আপোনালোকে নিশ্চয় সকলোৱে চিনিয়ে পায়। এইটো আমাৰ গ্ৰাম্য অঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ প্ৰকাৰ বহুত ধৰণৰ আছে। ইয়াত আমি দুটা ৰঙৰ পাওঁ, বগাও পাওঁ এটা আৰু এইটো ৰঙাও পাওঁ। আৰু ইয়াৰ দুটা সৰু ডাঙৰ দুটা জাত আছে। এইটো হৈছে বৰ পুৰৈ আৰু এটা সৰু পুৰৈ বুলি আমি পাওঁ। গতিকে পুৰৈ শাক মানুহৰ দেহৰ বাবে অত্যন্ত উপকাৰী। ইয়াত এণ্টিঅক্সিডেণ্ট আৰু আপোনাৰ বি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। তাৰোপৰি আপোনাৰ কেলছিয়াম, আইৰণ এইবিলাকো বহুত পৰিমাণে ইয়াত পোৱা যায়। এতিয়া মই এইখিনি কেনেকৈ বনাম আপোনালোকক ধুনীয়াকৈ এফালৰ পৰা দেখুৱাই আছোঁ। মই এতিয়া এইখিনি কাটিবলৈ ল'ম, আপোনালোকে চাই যাব। মই এতিয়া শাকখিনি এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ। ইয়াত অকণমান আলু দিছোঁ। যদি সুদা পাতখিনি হয় তেতিয়াহ'লে আপুনি শাকৰ নিচিনাকৈ ভাজি খাব পাৰে। আৰু যদি লগত ঠাৰিখিনি দিয়ে তেতিয়াহ'লে চৰচৰি বনাই খাব পাৰে। ইয়াৰ লগত অলপ আলু দিলে খাবলৈ সোৱাদযুক্ত হয়। আৰু এই পুৰৈ শাকত বহুত পৰিমাণে আপোনাৰ ফলিক এচিড পোৱা যায়। আৰু এই পুৰৈ শাক হৈছে গ্ৰীষ্মকালীন এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক সকলো বয়সৰ মানুহে খাব পাৰি। আৰু ইয়াক মাছৰ লগতো আঞ্জা বনাই খাব পাৰি। আমি বাৰু এনেকুৱাকৈ নাখাওঁ মাছৰ লগত, এনেকুৱাকৈ চিম্পলভাৱেই বনাই খাওঁ, আলুৰ লগত চৰচৰি বনাই। গতিকে এইখিনি এতিয়া পানীত তিয়াই থৈছোঁ। ইয়াৰ পিছত ইয়াক আমি কাঁহী এখনত উঠাই ল'ম পানীৰ পৰা। তাৰপিছত কেনেকৈ বনাই মই দেখুৱাই দিম। মই নবনাওঁ বাৰু, মায়ে বনাব। মই দেখুৱাই দিম কেনেকৈ বনাই। খাবলৈ বিৰাটেই তৃপ্তিদায়ক হয়। আৰু শুনক, ইয়াত মেগনেছিয়াম, পটেছিয়াম, এইবিলাকো বহুত পৰিমাণে পোৱা যায়। ফলিক এচিড পোৱা যায়। আপোনালোকে খাওক। আৰু গৰ্ভৱতী মহিলাৰ কাৰণে এই পুৰৈ শাক অত্যন্ত উপযোগী। চাওক, এতিয়া শাকখিনি ধুনীয়াকৈ পানীৰ পৰা তুলি লোৱা হৈছে। আৰু লগতে যিহেতু আমি চৰচৰি বনাম, অকণমান সৰিয়হ পিচি লৈছোঁ আৰু এইখিনি ইয়াতে এনেকৈ তুলি লৈছোঁ। এতিয়া কেৰাহীত অকণমান তেল দি পিঁয়াজ দি তাত অকণমান সৰিয়হ বটা দিছোঁ। দিয়াৰ পিছত এনেকৈ অকণমান বস্তুখিনি মিহলাই ভাজি লৈছোঁ। সৰিয়হৰ লগত আমি জলকীয়া একেলগে পিচি দিছোঁ। তাৰপিছত এনেকৈ শাকখিনি কেৰাহীত বহাই দিছোঁ। তাৰপিছত এনেকৈ অকণমান লৰাই থাকি আপোনালোকৰ সোৱাদ অনুসাৰে তাত হালধি লগতে নিমখ দিব পাৰে। তাৰপিছত হালধি আৰু নিমখ দিয়াৰ পিছত আপোনালোকে অকণমান ভাজি থাকিব। ভাজি থাকি আপোনালোকে কি কৰিব, শেষত অকণমান পানী দিব। দি কিনে তাত আপোনালোকে এখন কাঁহীৰে আপোনালোকে ঢাক মাৰি দিব, যাতে আলুখিনি আৰু ঠাৰিখিনি ধুনীয়াকৈ সিজি যায়। তাৰপিছত যেতিয়া সিজি যাব আপোনালোকে কাঁহীখন নমাই পানীটো অকণমান শুহিবলৈ দিব। দিয়াৰ পিছত আপোনালোকে নমাই ৰাখিব। আৰু এটা কথা, আমাৰ মায়ে দুপৰীয়াৰ ভাত সাজ এনেকৈ চৌকাতে বনায়। গতিকে আপোনালোকক এনেকৈ দেখুৱালোঁ। ভিডিঅ'টো কেনে পালে? যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ভিতৰলৈ সোমাই আহিব। আৰু যদি বেয়া পাইছে তেনেহ'লে কি বেয়া পাইছে সেইখিনি কমেণ্টৰ সহায়ত জনাই দিব। তেতিয়াহে মই ভুলখিনি শুধৰণি কৰিবলৈ চেষ্টা কৰিব পাৰিম। বাই বাই।